ভাৰতৰ ৰাজনীতিত প্ৰৱেশ কৰিলে লাখ লাখ পইতাচৰাই দেশত জন্ম হল নতুন ৰাজনৈতিক দলৰ ককৰোচ জনতা পাৰ্টি নামেৰে নামাকৰণ কৰা হল এই দলটো নিখাটোৰ ভিতৰতে লাখ লাখ লোক সদস্য হল এই ৰাজনৈতিক দলৰ ইস্তাহাৰো প্ৰকাশ কৰিলে দলটোৱে নিবনুৱা এলেহুৱা আৰু 24 ঘণ্টাই অনলাইন থকা সকলে যোগদান কৰিব পাৰিব দলটোত নিজকে পইতাচৰা বা পৰজীৱী বুলি ভাবিব লাগিব দলৰ সদস্যসকলে ভাৰতৰ ৰাজনীতিত এক আচৰিত আৰু অভিনৱ ঘটনা এতিয়া দেশত ৰাজনীতি কৰিব পইতাচৰাই এৰাতিতে হাজাৰ হাজাৰ সদস্যৰ যোগদান সামিল হল তৃণমূল কংগ্ৰেছৰ দুজন হাই প্ৰফাইল সাংসদো কিন্তু কি এই ককৰোচ জনতা পাৰ্টি আক্ষৰিক অৰ্থত এইটো কোনো পঞ্জীয়নভুক্ত প্ৰকৃত ৰাজনৈতিক দল নহয় বৰঞ্চ এয়া এক অভিনৱ ডিজিটেল প্ৰতিবাদ সমগ্ৰ বিতৰ্কৰ কেন্দ্ৰবিন্দু সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ এটা মন্তব্য যোৱা সপ্তাহত এটা গোচৰৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশগৰাকীয়ে মন্তব্য কৰিছিল যে কৰ্মহীন বা নিবনুৱা যুৱক যুৱতীসকলে কতো একো কৰিব নোৱাৰি সাংবাদিকতা সমাজকৰ্মী বা আইনৰ দৰে বৃত্তিক আঁকোৱালি লয় তেওঁ নিবনুৱা যুৱক যুৱতীসকলক পইতাচৰা আৰু পৰজীৱীৰ লগত তুলনা কৰে মুখ্য ন্যায়াধীশগৰাকীৰ এই মন্তব্যক লৈ সমগ্ৰ দেশজুৰি সৃষ্টি হয় তীব্ৰ আলোড়নৰ ইয়াৰ প্ৰতিবাদ কল্পেই জন্ম হয় এক ব্যংগাত্মক ভাৰ্চুৱেল ৰাজনৈতিক গোট ককৰোচ জনতা পাৰ্টি আমেৰিকাৰ বষ্টন বিশ্ববিদ্যালয়ৰ ছাত্ৰ তথা আপৰ প্ৰাক্তন ছচিয়েল মিডিয়া কৰ্মী অভিজিত দীপকে ইয়াৰ প্ৰতিষ্ঠা কৰে এই দলটো বৰ্তমানলৈকে ইয়াৰ সদস্য সংখ্যাই 10 লাখৰ ঘৰ অতিক্ৰম কৰিছে আত্মপ্ৰকাশ কৰাৰ মাত্ৰ 72 ঘণ্টাৰ ভিতৰতে এই সংগঠনটোত যোগদান কৰিছে তৃণমূল কংগ্ৰেছৰ 2 হাই প্ৰফাইল সাংসদে কৃষ্ণনগৰ সাংসদ মহুৱা মৈত্ৰ আৰু প্ৰাক্তন ক্ৰিকেটাৰ তথা সাংসদ কীৰ্তি আজাদে এই দলত যোগদান কৰিছে দলটোৱে ইতিমধ্যে প্ৰকাশ কৰা ইস্তাহাৰত আছে কেইবাটাও ঘোষণা সুপ্ৰিম কোৰ্টৰ প্ৰধান ন্যায়াধীশসকলে অৱসৰৰ পিছত ৰাজ্যসভাৰ সাংসদ হ'ব নোৱাৰিব আসন সংখ্যা বৃদ্ধি নকৰাকৈ সংসদত মহিলাক 50% সংৰক্ষণ দিব লাগিব দল সলনি কৰা নেতা সাংসদসকলে 20 বছৰলৈ নিৰ্বাচন খেলিব নোৱাৰিব চিবিএছই বৰ্ডৰ বহি পুনৰ মূল্যায়নৰ নামত লুটিপুটি খোৱা বন্ধ কৰিব লাগিব নিট প্ৰশ্নকাকত ফাদিল বিতৰ্কত পৰীক্ষাৰ্থীৰ কাষত থিয় দিব লাগিব নিজকে ধৰ্মনিৰপেক্ষ সমাজতান্ত্ৰিক আৰু এলেহুৱা দল বুলি দাবী কৰা এই দলটোৰ সদস্য হ'বলৈ হলে প্ৰাৰ্থীজন নিবনুৱা আৰু এলেহুৱা হ'ব লাগিব লগতে থাকিব লাগিব ছচিয়েল মিডিয়াত 24 ঘণ্টাই সক্ৰিয় হৈ খুব উজাৰি দিয়াৰ অসাধাৰণ ক্ষমতা জেনজি প্ৰজন্মক আকৰ্ষণ কৰিবলৈ অতি সোনকালে এখন বিশেষ সন্মিলন আহ্বান কৰাৰো প্ৰস্তুতি চলাইছে দলটোৱে নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ভাৰতত বৰ্তমান 21,000তকৈ অধিক ৰাজনৈতিক দল আছে ইয়াৰ ভিতৰতে ককৰোচ জনতা পাৰ্টিয়ে আনুষ্ঠানিকভাৱে নাম পঞ্জীয়ন কৰিব নে ইয়াৰ কেৱল এটা ডিজিটেল প্ৰতিবাদ হৈয়ে ৰৈ যাব সেয়া সময়ে ক'ব কিন্তু বৰ্তমানলৈকে যে দলটোৰ দেশৰ যুৱ সমাজৰ মাজত ব্যাপক সঁহাৰি লাভ কৰিছে সেয়া নিশ্চিত